2006 চনৰ পৰা মাজুলী ৰাইজৰ পূৰ্ণ সহযোগিতাত আউনীআটী সত্ৰৰ প্ৰাংগণত মণিকাঞ্চন ৰঙক্ষেত্ৰত আমি 2 বছৰ মূৰে মূৰে ভাওনা সমাৰোহ অনুষ্ঠিত কৰি আহিছোঁ আৰু অসমৰ ৰাইজৰ প্ৰবল যি দাবী প্ৰতি বছৰে আৰু সেই কাৰণে আমাৰ ভাওনা সমাৰোহ অনুষ্ঠিত কৰাৰ আমি দুগুণ উৎসাহ লাভ কৰিছোঁ। আনকিবাৰ আমি 20খন ভাওনাতে আবদ্ধ থাকোঁ। এইবাৰ ভাওনা দলবিলাকৰ হেঁপাহৰ কাৰণে আমি 26খন ভাওনা কৰিবলৈ বাধ্য হৈছোঁ। 13 দিন ধৰি ইয়াত ভাওনাখন অনুষ্ঠিত হ'ব আৰু আজি লাইখুটাৰ পুনৰ্বিন্যাস কাৰ্যসূচীৰে আমি ভাওনা সমাৰোহৰ কাৰ্যসূচী শুভাৰম্ভ কৰিছোঁ। ইতিমধ্যে আজি প্ৰতিকূল বতৰ সকলোৱে গম পাইছে, ইমান ঠাণ্ডা, কিন্তু তাৰ মাজতো সকলো ঠাইৰ লোকসকল আহি ইয়াত সমবেত হৈছে আৰু যি ধৰণে উৎসাহ যোগাইছে আমি সঁচাকৈ বৰ অনুপ্ৰাণিত হৈছোঁ। আৰু এই মুহূৰ্ততে আমি সদৌ ভাওনা প্ৰেমী ৰাইজলৈ আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ, নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে এইবাৰ পুনৰ 2020 চনৰ 19 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব লগা ভাওনা সমাৰোহত উপস্থিত হৈ ইয়াৰ ৰস আস্বাদন কৰিব। অৱশ্যে মানে গোটেই সমগ্ৰ পৰিৱেশ এটা উত্তপ্ত অগ্নিগৰ্ভাৰে আছে, কিন্তু মানে যিজন জাতীয় নায়কে এই বিলখন হোৱাৰ ক্ষেত্ৰত হাত উজান দিছে, ৰাইজৰ প্ৰতিবাদৰ ভাষা কোনো বুজি পোৱা নাই, ভোটাধিকাৰসকলো ইয়াৰ বিৰোধিতা কৰি আছে। কিন্তু দেখা পোৱা গৈছে যে ইয়াৰ পিছতো আজি ৰাজ্যসভাত বিলখন উত্থাপন হৈ যায় সম্পূৰ্ণ গৃহীত হোৱাৰ দিশে। আমি ইতিমধ্যে কৈছোৱেই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি আমাক সংস্কৃতি দিলে, যি আমাক আদৰ্শ দিলে, তাত আছিলে ঐক্যৰ সুৰ। আমি যি ভাওনা পাতিব খুজিছোঁ ঐক্যৰ সুৰ। মহাপুৰুষজনে আমাক যি নামঘৰ দিলে, সত্ৰ দিলে, ঐক্যৰ সুৰ। যি প্ৰসংগ দিলে, সকলো ঐক্যৰ সুৰ। গতিকে আজি অসমীয়া সমাজ জীৱনত যিখিনি ঘটনা ঘটিছে, এই ঘটনাখিনি ৰোধ কৰিবৰ কাৰণে এটাই মাত্ৰ শক্তি, আমি সকলোৱে ঐক্য হৈ থাকিব লাগিব। গতিকে ৰাজনীতি, ধৰ্মনীতি, সমাজনীতি চৰ্তৰ তলত থকা সকলো লোক আজি একত্ৰিত হৈ অসম আৰু অসমীয়াক ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ যিগৰাকী ৰজা, আমাৰ গণতান্ত্ৰিক দেশৰ যিগৰাকী আমাৰ মুখ্যমন্ত্ৰী, আমি সেই মুখ্যমন্ত্ৰীক আগতেও অনুৰোধ জনাইছোঁ, আজিও কাতৰ ওচৰৰে আমি অনুৰোধ জনাইছোঁ, তেখেতে ৰাইজে বেয়া পোৱা কথাটোৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰক আৰু তেখেতে ৰাইজৰ দুখ দুৰ্গতি অনুভৱ কৰক। আৰু তেখেতৰ হৃদয়ত আধ্যাত্মিকতা ভাৱ আছে বুলি আমি জানো। গতিকে তেখেতে এই আধ্যাত্মিক দেশৰ লোকসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি তেখেতে এইটো কথাত বিশেষভাৱে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগে, সেইটোৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ। প্ৰয়োজনত মানে এতিয়া প্ৰতিবাদ যি চলি আছে, আৰু এটা কথা ঠিক, যদি বিধেয়কখন বাতিল নহয়, ৰাইজ যদি ৰাজপথলৈ ওলাই আহে, আমিও ৰাজপথলৈ ওলাই যাম। কাৰণ দেশ, জাতি, সমাজতকৈ আমাৰ মান সম্ভ্ৰম ডাঙৰ নহয়।